1 লাখ টকা দিলে ওলাই যাব আপোনাৰ 90000 টকা দিলে ওলাই যাব গাড়ীখন বহুত ধুনিয়া হৈ আছে কন্ডিশন এটো আপোনাৰ 4টা পাৱাৰ উইন্ডো পাই যাব আপোনাৰ এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং আছে কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ পাই যাব 240 অন টেবল নেগোচিয়েবল হৈ 1 লাখ টকা দিলে ওলাই যাব 180 আস্কিং আছে অন টেবল নেগোচিয়েবল হৈ যাব ইঞ্জিন সিল পাব আৰু নন টেম্পাৰিং পাব 1,25,000 আপোনাৰ 190 আস্কিং আছে অন টেবল নেগোচিয়েবল হৈ যাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি আপোনাকে ভাবিছে যে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং চাৰ্টিফাইড থকা যদি আপোনাকে গাড়ী এখন ল'ব বিচাৰিছে তেন্তে আপোনাকে ক'ত আহিব লাগিব জানে নগাঁৱত এটা হিউজ ষ্টক থকা ডিলাৰ হৈছে সেইটো হৈছে আপোনালোকৰ মুন মটৰ আৰু মুন মটৰ দেখা পাইছে মুন মটৰ এইটো অল্ড ব্ৰাঞ্চ হয় আৰু ইয়াৰ এড্ৰেছটো হৈছে যদি আপোনাকে ঢিংগিৰা অভাৰব্ৰিজ ক্ৰছ কৰি আহে প্ৰথমে পাব ডিউকেয়াৰ হস্পিটেল তাৰ অলপ আগতে আহি লেফ্ট ছাইডে পাব মুন মটৰত বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে যদি আপোনাকে ভাবিছে যে এক্সচেঞ্জ ৰিফাইনেন্স কৰিম বুলি এক্সচেঞ্জ ৰিফাইনেন্সো হৈ যাব চাওক যদি আপোনাকে ভাল গাড়ী এখন ল'ব বিচাৰে যেনেকৈ ধৰক জেনুইন মিটাৰ জেনুইন ইঞ্জিন তেন্তে 1-2 টকা অলপ বেছি খৰচ কৰি দিলে কোনো প্ৰব্লেম নহয় যদি আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন আপুনি ক্ৰয় কৰে তাৰপিছত যদি আপুনি নচলাই যদি বেচিব পাৰে তাৰ ভেলুটো আপুনি ভালেই পাব তেন্তে আপুনি যদি ভাবিছে যে ভাল গাড়ী এখন ল'ম বুলি তেন্তে আহক আপোনালোকে মুন মটৰত অল্ড ব্ৰাঞ্চত আৰু এইবাৰ আমাৰ লগত ডিটেইলছ দিব আমাৰ নতুন মানে পুৰণা ষ্টাফ হয় কিন্তু মোৰ লগত নতুন আসিফ দালৰ যে কথা পাতিম ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো তুমি কৈ দিয়া প্ৰথম আপোনাৰ ঢিংগেটৰ অভাৰব্ৰিজ পাৰ হৈ আহি ডিউকেয়াৰ অপজিট সাইডত চালে আমাৰ মুন মটৰ্ছ পাই যাব ন পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আপোনাৰ ফিজ পাব তাৰপিছত আপোনাৰ ৱাশ্বিং মেচিন পাব আৰু আপোনাৰ এইটো কি বুলি কয় বেষ্ট টিউব পাব বেষ্ট টিউব ৱাশ্বিং মেচিন ফ্ৰিজ এইকেইটা আপোনালোকে লগত পাই যাব এইকেইটা গাড়ীৰ ৰেটৰ লগত কোনো এইটো এক্সট্ৰাকৈ তেওঁলোকে দিব প্ৰভাইড কৰিব তেন্তে আপোনালোকে আহক আৰু তাৰ আগতে যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব তেন্তে আহা আমি গাড়ীকেইটা চাওঁ আজি প্ৰথম দেখাম আপোনালোক ইন'ভা 2010 চনৰ হয় এখনৰ আস্কিং আছে 385 আস্কিং আছে এখন আপোনাৰ অন টেবল নেগোচিয়েবল হৈ যাব 385 আস্কিং ওয়ান টেবল নেগোচিয়েশন হৈ যাব ওকে টায়াৰ চাই আপোনাকে কন্ডিশন চাই লওক সকলোখিনি ওকে আছে ইঞ্জিন সিল বডি সিল আছে আকৌ আপোনাৰ এসি হিটাৰ পাৱাৰ উইন্ডো সব ৰানিং কন্ডিশন আছে ওকে নেক্সট পাইছো আমি গ্ৰেনাইট এখন আপোনাৰ 2015 মডেল হয় এখন আপোনাৰ ফাইনান্স হৈ যাব এখন আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে গাড়ীৰ দাম আছে আপোনাৰ 390 আছে নেগোচিয়েবল হৈ যাব 390 নেগোচিয়েবল হৈ যাব নেক্সট এখন ক'ব নেক্সট দেখাম আপোনালোকক 2011 চনৰ ইয়ন এখন আপোনাৰ আস্কিং আছে 2,20,000 নেগোচিয়েবল হৈ যাব 2,20,000 নেগোচিয়েবল হৈ যাব ওকে 2,20,000 টকা এখন লৈ যাব পাৰিব ডাউন পেমেন্ট নাই তো কেছত ল'ব লাগিব কেছত ল'ব লাগিব নেক্সট ক'ব নেক্সট দেখাম আপোনালোকক মাৰুতি সুজুকি ৰিটছ এটো আপোনাৰ 2010-11 মডেল হয় এটো আপোনাৰ 2,20,000 আস্কিং আছে নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব যদি আপোনাকে লও ভাবিছে পেট্ৰলৰ গাড়ী 2,20,000 টকা দিয়ক আপোনাকে লৈ যাক কিমান চনৰ ক'লে 2010-11 এনেকুৱা হ'ব নেক্সট পাইছো আমি চেভলেট চেলিভা লিমিটেড এডিশন এটো ডিজেল ভাৰ্সন হয় 2014 মডেল হয় গাড়ী এসি হিটাৰ পাৱাৰ উইন্ডো মিউজিক সিস্টেম সব ৰানিং কন্ডিশন আছে সব ৰানিং কন্ডিশন আছে এবিএস থকা চাইলক এবিএস থকা কিমান আহিব এটো আপোনাৰ 2,50,000 আছে অন টেবল নেগোচিয়েবল হৈ যাব 2,50,000 অন টেবল নেগোচিয়েবল কিমান চনৰ 2014 চনৰ এটোটো ৰিফাইনেন্স নহব চেভলেটৰ ৰিফাইনেন্স নহয় কেছ ল'ব লাগিব ন নেক্সট এখন ডেটছন নেক্সট দেখাম ডাটছন ৰেডি গো এটো আপোনাৰ 2016 চনৰ হয় ৰানিং আপোনাৰ কমসে কম 50 প্লাস আছে এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং আছে কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ আছে এটো আপোনাৰ আস্কিং আছে 2,30,000 নেগোচিয়েবল হৈ যাব 2,30,000 উইথ নেগোচিয়েবল হৈ যাব 2,30,000 টকা 2016 ন 16 চনৰ আপোনাকে ৰেডি গো লৈ যাব পাৰিব এটো ডাউন পেমেন্ট দিলে হ'ব ডাউন পেমেন্ট আপোনাৰ 90,000 টকা দিলে ওলাই যাব 90,000 টকা ডাউন পেমেন্ট দিব 2 লাখ কিমান কলা 30,000 টকা 2016 চনৰ ৰেডি গো লৈ যাব পাৰিব মাত্ৰ 90,000 টকা ডাউন পেমেন্ট দি পেলাই আছে নেক্সট ক'বা নেক্সট দেখাম চেভলেট সেল এখন আপোনাৰ কেছত ল'ব লাগিব এখন সেডান গাড়ী হয় এখন আপোনাৰ আস্কিং আছে 270
270 আস্কিং হয় উইথ নেগোশিয়েবল নেগোশিয়েবল হৈ যাব 2,70,000 টকাত নেগোশিয়েবল হৈ যাব চেভ্ৰলেট সেল লৈ যাব পাৰিব আপোনাক নেক্সট দেখাম Honda Amaze 2013 মডেল হয় গাড়ীখন বহুত ধুনীয়া হৈ আছে কন্ডিশন এটো আপোনাৰ চাৰিটা পাৱাৰ উইন্ডো পাই যাব আপোনাৰ এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং আছে কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ পাই যাব এটো আস্কিং আছে 340 আছে নেগোশিয়েবল হৈ যাব 340 আস্কিং উইথ নেগোশিয়েবল 1 লাখ টকা ডাউন পেমেন্ট ওলাই যাব নেক্সট কি এখন i10 নেক্সট দেখাম i10 এটো আপোনাৰ 2011 মডেল হয় এটো আপোনাৰ i10 স্পোর্টস মডেল হয় i10 স্পোর্টস মডেল হয় এটো আস্কিং আছে 240 অন টেবল নেগোশিয়েবল হৈ যাব 240 ওয়ান টেবল নেগোশিয়েবল ওকে নেক্সট কবা নেক্সট দেখাম ইয়ন ম্যাগনা প্লাস 2017 মডেল হয় এটো হোয়াইট কালার হয় বহুত ধুনিয়া গাড়ি হয় ওকে তো এটো আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা 1 লাখ টকা কিমান দাম কিমান আছে দাম আছে আপোনাৰ 295 আছে নেগোশিয়েবল হৈ যাব অন টেবল 295 নেগোশিয়েবল হৈ যাব 1 লাখ টকা দিলে আপোনাক ইয়ন লৈ যাব পাৰিব ন নেক্সট কবা এখন নেক্সট দেখাম আপোনালোকক Hyundai i10 এটো হ'ব ম্যাগনা প্লাস ওকে এটো আপোনাৰ 2007 মডেল হয় এটো আস্কিং আছে 180 আস্কিং আছে অন টেবল নেগোশিয়েবল হৈ যাব 180 আস্কিং ওয়ান টেবল নেগোশিয়েবল 1,80,000 টকাত আপোনাকে ইয়ন ন হয় ইয়ন নহয় Honda স্পোর্টস সরি Honda স্পোর্টস লৈ যাব পাৰিব 1,80,000 টকা আস্কিং আছে অন টেবল নেগোশিয়েবল হৈ যাব ওকে নেক্সট দেখাম Tata Jazz XT টপ মডেল এখন 2015 মডেল হয় আস্কিং আছে 270 আপোনাৰ অন টেবল নেগোশিয়েবল হৈ যাব ওয়ান টেবল নেগোশিয়েবল হৈ যাব আপোনাৰ ইঞ্জিন সিল পাব আৰু নন টেম্পাৰিং পাব নন টেম্পাৰিং গ্যাৰান্টি আছে এটো আপোনাৰ নন টেম্পাৰিং আপোনাৰ কিমান আহিব এটো এটো 270 আছে অন টেবল নেগোশিয়েবল হৈ যাব মানে মই আপোনাৰ এটো ডিসকাউন্ট কৰি 240 দি দিম 2,40,000 ফিক্স দি দিম ওকে নেক্সট এখন কবা নেক্সট দেখাম এটো আপোনাৰ Honda Cento ইয়া আস্কিং আছে 1,25,000 আপোনাৰ চেনেলৰ জৰিয়তে যদি আহে যদি আপোনাৰ চেনেল সাবস্ক্ৰাইব কৰি থৈছে আমাক যদি স্ক্ৰিনশ্বট দেখায় তেতিয়ালে এখন মই 1 লাখ টকা দি দিম 1 লাখ টকা দি দিম ওকে কন্ডিশন এসি হিটাৰ সব ৰানিং আছে পাৱাৰ স্টিংও আছে এটো Hyundai হয় Hyundai i10 ম্যাগনা এটো আপোনাৰ 2011 মডেল হয় এটো আস্কিং আছে 230 অন টেবল নেগোশিয়েবল হৈ যাব 230 ওয়ান টেবল নেগোশিয়েবল ঠিক আছে নেক্সট এখন কবা নেক্সট দেখাম Chevrolet এটো দাম আছে আপোনাৰ 190 আস্কিং আছে অন টেবল নেগোশিয়েবল হৈ যাব 190 আস্কিং আছে ওয়ান টেবল নেগোশিয়েবল হৈ যাব 190 আস্কিং আছে ন হয় এইগিটা গাড়ী আছে এইগিটা ওকে এটা দেখা পাইছে আপোনাক গাড়ী দেখুৱাইছো বহুত দিন হল মুন মটৰৰ ভিডিঅ' দিয়া নাই আজি বহুত দিন মূৰত আহিলো মুন মটৰৰ ভিডিঅ' লৈ পেলাই ইয়াত আহক আৰু আপোনাৰ সপোনটো পুৰা কৰক উইথ নন এক্সিডেন্টেল নন মিটাৰ টেম্পাৰিঙৰ সাৰ্টিফাইড হতে ফুল গ্যাৰান্টিতে আপোনাক ইয়াৰ পৰা গাড়ী লৈ যাব পাৰে আৰু গাড়ী লোৱাৰ পিছত আপোনাক ইয়াত বা যিকোনো আপুনি গাড়ী লৈ ইয়াত ফ্ৰিজ বা বেছ টিউব বা ৰিফ্ৰিজাৰেটৰ তেনেকৈ আপোনাক গিফ্ট পাব ফ্ৰিজ আৰু ৰিফ্ৰিজাৰেটৰ একে হয় মই দুবাৰ কৈ দিলোঁ বেয়া নাপাব ৱাশ্বিং মেচিন পাই যাব তো আপোনাক আহক আৰু দাদাৰ লগত কথা পাতিব মোৰ ভিডিঅ' চাই আহে স্ক্ৰীনশ্বট দেখাব যিমান পাৰে তাৰ পৰা নেগোচিয়েবল কৰি দিব আৰু যিখিনি প্ৰাইচ কৈছে যে আস্কিং প্ৰাইচ কৈছে যদি আপোনাৰ হাতত টকা কম আছে তেন্তে আপোনাকে ডাউন পে'মেণ্ট কৰি পেলাই বাকীখিনি পইচা আপুনি লোন কৰি পেলাই আপুনি গাড়ী লৈ যাব পাৰে তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনাৰ ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়